বকুৰ লাম্পাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা দ্ৰুতবেগী আল্ট্ৰা বাছে নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে চাহৰ দোকানত ঠিতাতে নিহত হয় এজন লোক আৰু গুৰুতৰভাৱে আহত হয় তিনিজনকৈ নিহত লোকজন অঞ্জনজ্যোতি বৰা বুলি জানিব পৰা গৈছে নিহত অঞ্জনজ্যোতি বৰাৰ নগৰবেৰা বিমলা প্ৰসাদ মহাবিদ্যালয়ৰ প্ৰবক্তা বুলি জানিব পৰা গৈছে ঘটনাস্থলীত বকু আৰক্ষী উপস্থিত হৈ আহত হোৱা লোকসকলক উদ্ধাৰ কৰি বকু চিকিৎসালয়ত ভৰ্তি কৰে দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ খুন্দাত এখন চাহৰ দোকান সম্পূৰ্ণভাৱে ধ্বংস হয় গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে গৈ থকা AS01 LC 4046 নম্বৰৰ বাছখনে সংঘটিত কৰে এই দুৰ্ঘটনাটো আনহাতে বাছখনে এখন ৰৈ থকা ই-ৰিক্সাত খুন্দা মৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চালক বিপুল ৰাভা আঘাতপ্ৰাপ্ত লোক এজনক বকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ লগতে বাকী কেইজনক বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে নিহত লোকজন বকু আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰাৰ যোজা চলাইছে